তুমি কেতিয়াবা এনেকুৱা বনিলা? জাষ্ট 2 মিনিটৰ আগত। মানে তুমি সেই ল'ৰা চাব যাবা ন? হয় ইয়েছ। সেইকাৰণে এনেকে বনিছা। মানে মোক চাই মিনি ন গোটেই গাঁৱৰ ল'ৰাখিনি মানে ইমান পগলা হৈ গৈছে মই ক'বই নোৱাৰিছো আৰু কৈছো নহয়। মেকআপটো ধুনীয়া কৰিলা। তাকে এতিয়া আমাৰ হেৰি ধুনীয়াকৈ কিবা এটা আমাৰ শ্বুটিং হৈ আছে, কিবা ই মানে ল'ৰা চাবলৈ যাব। তো চাওঁ কি হয়। তো ব্লগ দেখাই দিছোঁ। মোৰ মানে আমি অলপ মানে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব হা। মানে আমি অলপ দীঘলকৈ ভিডিঅ'টো বনাওঁ, আপোনালোকে অলপ মনোৰঞ্জন পাব। মই দাদা হ'ম, এই ভনী হ'ব আৰু ইয়াৰ লগত এই যাব, ই ল'ৰা চাবলৈ যাব মোক। তো কি হয় চাই থাকিব আপোনালোকে ভিডিঅ'টো ফুললি, ই ল'ৰা পতাব পাৰে নে নোৱাৰে। তো সেইখিনি পিছত এতিয়া লাহেকৈ দেখা যাব। ইয়াৰ মেকআপ চেকআপ চলি আছে আৰু ইহঁতে মেকআপ কৰি আছে। তাৰপিছত আৰু নে কি দেখা যাব। এতিয়া কিবা এটা মাৰচোন ষ্টাইল এটা। অ' দেহা তোমাৰ কিন্তু বেলেগ হেংচম লাগিছে হা, মোৰে প্ৰতিভা নেকি? মজা পাৰিব একদম ধুনীয়া। আমি পাৰফেক্ট এক্টৰ হৈ বিচাৰি পাওঁ, গম পাইনে? তো বাকী আৰু এইপিনে আমাৰ শ্বুটিং চাব ইহঁতি। ফুলি ফুলিছে বসন্ত তুমি জাননি বহাগত, প্ৰতিটো বহাগতে মৰম যাছো তোমাক অন্তৰত, গুণ গুণ কৰি ঝুমুৰা ফুলে ফুলে পৰিছে। এনেকে কোনে দিব? এনেকে দিবি আকৌ মাজে মাজে। এনেকে দিবি আকৌ। ডালে ভৰি পৰিছে ও জাননি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে। ক মই জলদি যাব লাগিব। এনেকে হ'লে তোক ল'ৰা, এনেকে হ'লে তই ল'ৰা ক'ত পাবি বুলি ক। হ'লে আৰু জাষ্ট তো কাইলৈ যাবি আবাদে আজি যাবি। নাই নাই মই আজিয়ে যাম। এইটো কি বস্তু এদাই হৈ থাকিল নলঙে যা। ভাল লগা নাই, ভালকে খোজকাঢ়। আৰু ভালকে দিব লাগিব। কি খোজকাঢ়ি আছ? ঐ কি খোজকাঢ়িছ? ভালকে অলপ আৰু ভালকে। এইটো ভাল লগা নাই। আৰু কি দিওঁ? এইটো এনেকে খোজকাঢ়িলে ওচৰৰ পৰা ল'ৰা পলাবই আৰু। মই দেখাইছো চা, এনেকে এনেকে খোজকাঢ়। ভাল লাগিছে। মই মানে এতিয়া ল'ৰা এটা পতাই আহোঁগে হা। বাই বাই। ভালকে খোজকাঢ়। যাবিহে আকৌ ল'ৰাটোৰ আগত যি বকিং শিকিবি আকৌ। বাবা মই কোনো মাত নেমাতো। আৰু শুন, এনেকে এনেকে গাও শুনাই নাথাকিবি, অকমান ধুনীয়াকে ছোৱালী নিচিনা থাকিবি। এই নহয় সেনেকে ভালকে মই অথনি দেখুৱাই দিছো ন। কঁকালটো লাইলে ইমান নহয়, অলপ ভালকে ইমান ধুনীয়াকে যাবি আকৌ। এনেকে হ'লে হ'ব। ইমান কঁকালটো লাইছে যে। আচ্ছা ঠিক আছে তেনেহ'লে মই এনেকেই যাম। হ'ব সেইফালে যাব লাগে দেই। অ'কে ঠিক আছে। নকৰিব আহিছো হয়। ছোৱালীজন দেখিছ জানো? নাই দেখা এই ফেচবুকতে চিনাকি আৰু ভয় লাগিছে গম পাওঁনে। এদিনো লগ পোৱা নাই, মোৰ আগতেও অভ্যাস নাই নহয় তেনেকৈ ছোৱালীজনী লগ পোৱা। ছোৱালীজনী বা কেনেকুৱা, ঘৰৰ মানুহে বা কি কয়। তই কেতিয়াবা এনেই ল'ৰা ছোৱা লগ কৰিছ নাই বাৰু? এতিয়া আমি হেৰি হোটেললৈ গ'লে ৰেষ্টুৰেণ্ট যাম, ক'ত পইচা ইমান নানিলো নহয়, যদি টেক কৰি থাকিবি।
নাই পইচা পাতি এইকেইটা সিহঁতৰ কিবা আছে যদি দিবি মই ধাৰ মাৰি দিম দে তোক এবাৰ বিয়াখন বহাগত হ'লেও হয় আৰু ইমান আৰু চিংগুলকে মৰিম মই যাওঁ নেকি মোক ভয় লাগিছে তই যা ৰখি আছো কি জেগাবিলাকত আহিছো নহয় ইমান বোকা মেখেলাখনকে দাঙি লওঁ এনেকে দাঙি নলবি ইমান বোকা দেখিছা নাই বোকা হ'ল বুলি এনেকে দাঙিবি নেকি বাইদেউ দেৱজিতৰ ঘৰটো ক'ত আছে বাৰু এই কি কৰিছা তুমি মানে মই দেৱজিতক বিচাৰি আহিছো আৰু দেৱজিতক কেলে মানে মই দেৱজিতক চাব আহিছো হা দেৱজিতক ইয়াকতো ছোৱালী চাবলৈ আহিছে এইটো কি অদ্ভুত পানী আহিছে এইটোকে চাবলৈ ইমান টাইম হৈ গ'ল এজনী কৰি লাগি নালাগে কি হ'ব এই হ'ব না কি হ'ল এই তোৰ কপালত ছোৱালীয়ে নাই কি তেনেকে কৈছ আজি বিয়া দিনত মই সেনেকে ক'লে কেনেকে হ'ব বাৰু তোক ছোৱালী চাবলৈ অহা নাই হিজিয়ে এটা চাবলৈ আহিছে তই কি কৰ ঠিকনা নাই মই পলালো হেতাই ভাল বাচিলো আজি মই হে প্ৰভু জীৱনত মই ফেচবুক হোৱাটছআপ ইনষ্টা হওক য'তে হওক মই ছোৱালী নপঠাম সেই হিজাতে মোক কি কৰিলে দিবা এবাৰ বিয়াখন নহয় এইটো জহনীয়াটো লাইলে মোক মেকাখিনিয়ে গুচি গ'লগে মনে